মই তোমালোকৰ কথা কৈছোঁ কাঞ্চনজংঘা এইবিলাক কেনেকুৱা কৰিলা কি প্ৰমোচন কৰিলা আৰম্ভণিটো তুমিয়ে আনি দিলা পৰিৱৰ্তনটো অসমৰ চিনেমা জগতত সেইকাৰণে তোমাক ধন্যবাদ জনাইছোঁ আৰু এই কামটো এতিয়া প্ৰত্যেকেই অনুসৰণ কৰিবলৈ ধৰিছে এইটো তুমি বাট কটীয়া সেইকাৰণে ডাঙৰ ধন্যবাদ দিছোঁ তোমাক মানুহ আহিছে আৰু চাবলৈ এইটোৱে আহিছে ডাঙৰ কথা গৰিমাহঁত ভালে আছে ঠিকে আছে ইহঁতি এইখনত লাগি আছে নহয় অঁ ফিল্ম ফেষ্টিভেল ফিল্ম কি এখন অঁ ফেষ্টিভেল তাত দৌৰাই ফুৰাইছে তাইক অঁ খেৰি বনোৱা কিবা বনোৱা তাত মোক সেই মেম্বাৰ পাতিছিল মইতো যাব নোৱাৰোঁ গম পাইছোঁ ময়ো যোৱা হোৱা নাই মই তুমিতো নাথাকা আহিছা থকাই নাই মই কালি আকৌ কেলকাতা যাম অঁ মোক এতিয়া কেনেকুৱা দেখিছা চেহেৰা এতিয়া ঠিকে আছে ঠিকে আছোঁ নহয় লাহে লাহে ইম্প্ৰুভ কৰিছোঁ টিভিত দেখিলে অকণ বেয়া লাগিছিলে টিভিত লাগে দাড়ি চাৰি খুৰোৱা নাছিলোঁ এতিয়া ঠিকে এতিয়া খুৰাইছোঁ লগত কোন আছে এতিয়া আপোনাৰ মোৰ এই তপন বোলা ল'ৰাটো আছে ই মোৰ লগত আগতে ভৰি ভাঙতে আছিলে চিধাত আহিছিলে ন মাজতে সিদ্ধাৰ্থ বহুত দিন থাকি গ'ল কৈছে তাৰ 15,000 টকা মানে পে' কাট হ'ল সেইটোতে মোৰ দুখ লাগিছে উপায় নাই সি মোক